মানে চিমলা বজাৰত আজি এইটো লক্ষী পূজাৰ এই পৰিৱেশটো দেখিছোঁ খুব মানে উৎসাহেৰে চবে পালন কৰিছে মই বাক্সা জিলাৰ ভিতৰত আজি 3টামান পূজা মণ্ডপত গ'লোঁ লক্ষ্মী পূজাটো আমাৰ পৰিয়াল আৰু মানে পৰিয়ালৰ অৰ্থনীতি সমৃদ্ধিৰ লগত জড়িত হয় আৰু প্ৰত্যেক বছৰে এইটো পূজাটো পালন কৰা হয় মই প্ৰত্যেক বছৰতে আহোঁ তো ভাল লাগে ইয়াত সব জনগোষ্ঠীৰ মানুহে একেলগে পূজা পালন কৰে আৰু আজি যিটো চিমলা বজাৰ আজিৰ কাৰণে মই শেষ পূজা কালি কাতি পূজা আহি আছে কাতি পূজাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ কৃষি বিভাগে এটা প্ৰগ্ৰাম আয়োজন কৰিছে দুপৰীয়া 2টা বা 3টাৰ ভিতৰত তাতো মই আহিম তো মই এইখিনিকে আহ্বান জনাম ৰাইজৰ মাজত শান্তি আহক সুখ আন্ত আহক সকলোৰে জীৱনত সমৃদ্ধি আহক আৰু লগতে লক্ষ্মী পূজা যিহেতু হাজাৰ হাজাৰ মানুহৰ আস্থাৰ এটা কেন্দ্ৰ বা আস্থাৰ বিষয় হৈ আছে তাৰ লগত জড়িত ৰাখি পেলাই সমাজত এটা ভয়াৱহভাৱে দেখা দিয়া এটা সমস্যা ড্ৰাগছৰ সমস্যা এই ড্ৰাগছ নিৰ্মূলৰ অভিযানত এই লক্ষ্মী পূজাৰ পৰাই নৱপ্ৰজন্মক যদি এনেকৈ বাৰ্তা দিয়া হয় ড্ৰাগছ মুক্ত এটা সমাজ গঠন কৰাৰ তেনে ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব সমাজত আৰু সমাজৰ কাৰণে খুব এটা উপকাৰ হ'ব তো মই আজি যুৱ প্ৰজন্মক মানে এটা বাৰ্তাই ক'ব বিচাৰিছোঁ পৃথিৱী পৰিৱৰ্তন হ'ল আধুনিক পৃথিৱীত নৱপ্ৰজন্মৰ যথেষ্ট কৰণীয় দায়িত্ব আছে আৰু তেওঁলোকৰে পৃথিৱী বুলি আমি ক'ব লাগিব কাৰণ ভৱিষ্যতত তেওঁলোকে আমাৰ পৃথিৱীখন পৰিচালনা কৰিব ভাৰতখন পৰিচালনা কৰিব অসম পৰিচালনা কৰিব আৰু সমাজখন পৰিচালনা কৰিব ড্ৰাগছৰ দৰে এটা সাংঘাতিকভাৱে এটা মাৰাত্মক যি এটা বীজাণু সেইটো লৈ পেলাই আমাৰ জীৱনৰ আয়ু কিয় কমাই ল'ব বিচাৰিছে আৰু সমাজৰ প্ৰতি যিটো কৰণীয় দায়িত্ব সেই দায়িত্বটো কৰি গৈ ড্ৰাগছটো নিৰ্মূল কৰি পেলাই সুস্থ সমাজ গঠন কৰাৰ ক্ষেত্ৰত যুৱ সমাজে যাতে আগবাঢ়ি আহে মই বিশেষকৈ ছোৱালীবিলাকক মই আহ্বান জনাইছোঁ কাৰণ আজিকালি মহিলা শক্তিৰ প্ৰভাৱ হোৱা সমাজত খুব বেছি কলেজ বা ইউনিভাৰ্চিটিত পঢ়া ছোৱালীবিলাকে যদি এই এটা আন্দোলনত নামি পৰে ড্ৰাগছমুক্ত সমাজত মই ভাবোঁ যথেষ্ট পৰিৱৰ্তন আহিব দুৰ্গা পূজাটো যথেষ্ট মানুহৰ সমাগম হৈছে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ এক সমাহাৰ ঘটিছে এতিয়া ভাৰতবৰ্ষত মানে যিটো পূজা এই পূজাটো মানে এটা ভাৰতীয় সমাজৰে এটা মানে পৰ্ব বা ফেষ্টিভেল বুলি আমি ধৰি লৈছোঁ এতিয়া ইয়াত কোনো ধৰ্মৰ আস্থাই কোনোবা এটা জাতি বা কোনোবা এটা ধৰ্মৰ বুলি হৈ থকা নাই চব জনগোষ্ঠীয়ে মানে চব জনগোষ্ঠীয়ে এই পূজাটো এটা সমাজৰে পূজা সমাজৰে আস্থাৰ পূজা সেইটো ধৰি লৈছে আৰু BTD অঞ্চলত আজি এই যে লক্ষ্মী পূজা দুৰ্গা পূজা বা যিকোনো পূজা যায় মানুহে নিৰ্ভয়ে যে পালন কৰি আছে ইয়াত কোনো ধৰণৰ অঘটন নঘটে আৰু চব জনগোষ্ঠীৰ ৰাইজে এটা আস্থা লৈ পেলাই আগভাগ লয় এইটো খুব এটা সুলক্ষণ আৰু BTD অঞ্চলত সম্পূৰ্ণ শান্তিৰ বাতাবৰণ ঘূৰি অহাটো সকলোৱে কামনা কৰে আৰু এনেকৈ যদি যায় সঁচা অৰ্থত কোনোদিন BTD অঞ্চলত গ্ৰবাদ জন্ম নহয় আৰু অশান্তিৰ সৃষ্টি নহয় गोजोनथाव खौरां TVS नि गारि लानो गोसो गुदुं जानाय सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां चिरां जिल्ला बिजनीनि बागुरुम्बा TVS गारि श'रुमा नोंथांमोननि थाखाय दुर्गा फुजानि धामाका अफार लानानै फैदों बाइक आरो स्कुटि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TVS गारि श'रुमा धामाका अफार होना नोंथांमोननि गेजेराव मोनसे मोजां खाबु होगासिनो दं बिजनी स्टेट बेंकनि साखाथिनि CRPF केम्पनि उल्था सोनाब फारसे थानाय बागुरुम्बा TVS श'रुमाव डाउन पेमेन्ट होनानै नोंथाङा TVS नि गारि लानो हागोन नोंथांमोना बागुरुम्बा TVS श'रुमाव फैनानै नोंथांनि लुबैनाय बायदि TVS नि गारिखौ लांफैनो हागोन TVS नि गारि सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय बागुरुम्बा TVS श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों बेफोर अफारफ्रानो जाबाय जेरै गंनै हेलमेट फ्री फुल टिंकी पेट्रोल फ्री एसर गिफ्ट आरो TVS कम्पानीनि गासैबो मडेलनि एक्सचेन्जनि खाबुआ एभेलेबल जागोन
आरोबाव गुबुन मोनसे मोजां खाबुआ जादों फाइनान्स लागिरिफ्रा डाउन पेमेन्ट होनानै खम बेसेनाव TVS कम्पानिनि गारिखौ लानो हागोन। लोगोसे आबुङै मिन्थिनो आरो बुकिं खालामनो थाखाय 7002132259 एबा 8638131734 जानबुं नम्बराव कल खालामना खौरां लानो हागोन।